Good morning friends, স্বাগতম জনাইছো আপোনালোকক অন্য এটা ভিডিঅ'লৈকে। বৰ্তমান গাইজ উঠি আহিছোঁ শুই। বৰ্তমান টাইম হৈছে আপোনালোকে চাব পৰা 7:30 মানে বাহিৰত একদম পুৰা দবা পিটা বৰষুণ। বৰ্তমান আছোঁ পাটনাৰ ৰুমত আৰু পাটনাৰ জাজনা শুই উঠিছে, ইয়াক আহি জগাই দিলোঁ মানে ঠাণ্ডাৰ মজা লৈ লৈ মানে উঠি গ'ল এতিয়া। আৰু এইফালে লাইটটো জ্বলাই লৈছোঁ মানে, আৰু এইফালে চাব পাৰে আপোনালোকে এইবিলাক আলু পাটনাৰ ৰুমতে থোৱা হৈছে। মানে ইয়াত মেইনলি মানে কথাটো এনেকুৱা মানে বান্দৰ সোমাব নোৱাৰে, সেয়েহে ইয়াতে। আৰু এইফালে আছে মৃগাংক ভাই, শুই উঠছে এনেকে ভাই। ৰুমটোৰ ভিতৰত মানে অলপমান আন্ধাৰ, সেয়ে মৃগাংক ভাই উঠি আহিছে বাহিৰৰ ফালে। অ' ভাই উঠছা নেকি? তুমি আছা ক'ত বৰ্তমান মৃগাংক ভাই, গম পাইছানে নাই? ক'ত আছা? মই আছোঁ ভাৰতত, অসমত। আচ্ছা, অসমৰ শিৱসাগৰৰ বৈদ্যলগুৰি নামৰ এখন গাঁৱত আছোঁ। আচ্ছা বঢ়িয়া। আজি মানে ব্লগছ এটা কণ্টিনিউ কৰি দিছোঁ। তাৰে মোৰ ছাবস্ক্ৰাইবাৰবিলাকক কি ক'বা তুমি? ছাবস্ক্ৰাইব কৰি দিয়ক, 1 লাখ কৰি দিয়ক। সেইটোৱে আৰু ঠিকে আছে। আৰু এইফালে বাহিৰৰ ফালে অলপমান আপোনালোকক ৱেডাৰটো দেখাই দিছোঁ, অলপমান ৱেডাৰ কাম মজা লৈছে। এনেকুৱা এটা নেচাৰেল চাউণ্ড, চৰাই চিৰিকটিৰ মাত আপোনালোকে চাগে শুনিছে। আৰু চাই লওক ৱেডাৰটো অলপমান মানে আজি অন্ধকাৰ, মানে বৰষুণ দি আছেতো, চ' গোমাল। वेलकम बैक टू माय यूट्यूब चैनल MJvlog में आप सभी को एक बार फिर से स्वागत करता हूँ। वीडियो में आप लोग एंड तक बने रहिए। जस्ट नाउ पार्टनर आए वैसे तो गोली छोड़ो बुला देना भाई। बढ़िया এতিয়া দেখাই আছো আপোনালোকক সমগ্ৰ পৰিৱেশ। মৃগাংক ভাই কি কোৱা? মইনা এতিয়া কি কৰি আছে চাই আহো আমি। মইনা বনাই আছে কিজানি, আপোনালোকে চাব পাৰে পুৱা হোৱাৰ লগে লগে মানে এইফালে খোৱাৰ ধান্দা মেইন আগতে। এতিয়া মা কিবা এটা বনাইছে, এইটো কি মা কি বনাইছা? কি বনাইছা মইনা? জলপান, মানে বৰা চাউলৰ কুমলীয়া জলপান অলপমান আমি ৰাতিপুৱা খাই লওঁ, আৰু ভাতটো অলপ দেৰিকৈ হ'লে হ'ব নেকি ভাই? ঠিক আছে, জলপান খাওঁ নে নাখা? বঢ়িয়া। মানে হুইচেলটো পৰা নাই গাইছ, অলপ খাওঁ খাওঁ লাগি আছে, কিন্তু কিন্তু কথা হৈছে আমাৰ হুইচেলটো পৰা নাই। এতিয়া গভীৰ অপেক্ষা নে কি ভাই? খাম আৰু এই মা মানে বৰষুণ দিছেতো অলপমান ঠাণ্ডা পাই স্কাপ উৰি লৈছে। মইনা ঠাণ্ডা লাগছি নে নাই? অলপ আগতে উঠি আহিছে গাইছ, চাওক চকু ফুলি আছে। কি ক'ব আৰু আমাৰ ছোৱালীজনী, এই হৈছে আমাৰ মইনা। আমি 8:30 দিছোঁ, এই 8:30 আমি বৰষুণ বতৰ। আৰু এইফালে এতিয়া আমাৰ জলপান আহি গৈছে, আৰু এতিয়া কুমলীয়া জলপান মানে খাই লওঁ। মইনা দাঙি দিয়ে ভাই, দাঙিলে বেয়া হ'ব নেকি? নাই নিসিজিব না? আমাৰ মৰমৰ মইনা পুৰা ৰন্ধা বঢ়াত লাগি আছে। জলপান আমি অলপমান দেৰিকৈ খাম, কিন্তু কথা হৈছে গাইছ, লাষ্ট ব্লগছত যে আপোনালোকক দেখাইছিলোঁ যে আমি নাৰ্চাৰীৰ পৰা গছৰ পুলিখিনি আনিছিলোঁ, আৰু এতিয়া ক'ত প্লেনটো বনাইছোঁ আপোনালোকক অলপমান দেখাবলৈ আহি আছোঁ। এইটো হৈছে আমাৰ নামঘৰ, আৰু নামঘৰত যিখন পিকচাৰ অংকন কৰা হৈছে অলপমান আগে পিছেও দেখাইছোঁ, হ'লেও ওচৰৰ পৰা অলপমান দেখাই দিছোঁ। আপোনালোকে চাব পাৰে এইফালে অৰ্জুনৰ ৰথৰ সাৰথি শ্ৰীকৃষ্ণ ফ্ৰম মহাভাৰত নে কি ভাই? আৰু এই নামঘৰটোৰ ওচৰতে এডাল অলপমান হাইব্ৰিড আম আছে, চাপৰতে লগা, আৰু এইফালে এডাল ফুল আছে। এডাল কি ফুল ভাই? শেৱালি ফুল। এইটো মানে শাৰদীয় মানে সুবাস এটা জাগি উঠে ইয়াৰ পৰা, মানে পূজাৰ সময়ত এই বস্তুটো ফুলে, আৰু ৰাতি ফুলে, পুৱা সৰি যায়, একদম খুব ধুনীয়া আমলমলা গোন্ধ। আৰু বাকী যিখিনি মই প্লেন কৰিছিলোঁ আপোনালোকক দেখাম। এইখন হৈছে আমাৰ মেইন গেট, আৰু গেটটো এনেকৈ বনোৱা হৈছে, আৰু গেটটোৰ ওচৰতে এইফালে এডাল কিবা ইয়লো ফুল আছে, আৰু ফুলটো দেখাত মানে টিকলু, কিন্তু কিবা এটা ভাল লাগে নে ভাই?
কিবা এটা ভাল লাগে নে কি নিজে এইটো কোনো ৰোৱা নাই আমি নিজে হৈছে কিন্তু এতিয়া অলপমান আমি ইয়াৰ পৰা ছিঙি মানে উঘলি নি টাবত লগাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক দেখাম আৰু এইফালে এইটো চাব পাৰে অষ্ট্ৰেলিয়ান পাইন মই অলপমান আপোনালোকক ভিডিঅ'টোৰ শেষৰ ফালে কৈছিলোঁ যে এইখিনিত ট্ৰি প্লেণ্টটো কৰা হ'ব আৰু এইফালে এইডাল হৈছে অষ্ট্ৰেলিয়ান পাইন আৰু অষ্ট্ৰেলিয়ান পাইনডাল লগাই দিছোঁ আৰু অষ্ট্ৰেলিয়ান পাইনডালৰ ওচৰতে এইফালে এডাল আছে এডাল হৈছে কামিনী কাঞ্চন আৰু এই কামিনী কাঞ্চন ফুলটোৰো বহুত ধুনীয়া সুগন্ধ কিন্তু এই ফুলটোৰ সুগন্ধত অলপমান চৰ্দি লাগে আৰু এইফালে ছাইডৰ ফালে আছে MJvlogpigbondhu আপোনালোকে যদি ছাবস্ক্ৰাইব এতিয়াও কৰা নাই এবাৰ কৰি দিব পাৰে আৰু এইফালে লগাইছোঁ এডাল অষ্ট্ৰেলিয়ান পাইন আৰু এইফালে আছে থ্ৰুজা একদম খুব ধুনীয়া দেখিছে আপোনালোকে এতিয়া সৰু আছে লাহে লাহে বাঢ়ি আহিব আৰু এইফালে এডাল থ্ৰুজা আৰু এইফালে জলকীয়াৰ গছ এডাল আছে এডাল লোকেল জলকীয়া আৰু এইফালে আছে এডাল ৰঙালাও ৰেড লাও আৰু এইফালে মহানেমু এডাল লগোৱা হৈছে ধুনীয়াকৈ আমি তাৰ পৰাই আনিছিলোঁ আৰু এইফালে অষ্ট্ৰেলিয়ান পাইন এডাল আছে দেখিছে আপোনালোকে খুব ধুনীয়া হেল্থ ইয়াৰ লাহে লাহে বাঢ়ি আহি থাকিব নে কি ভাই কি ক'বা গছ ৰুব লাগে তুমিও ৰুবা আৰু তুমি জলপান খালাই নেকি তাৰমানে লাগি আছে দেখোন ভাই জলপান তুমি গালেদিও খাইছা কিজানি যিয়ে নহওক গাইছ আৰু এনেকৈ মই আপোনালোকক যে ক'লোঁ অলপমান ইয়লো ফুলটো আমি শিপাবিলাক উঘলি আনি লগাইছিলোঁ টাবত কিন্তু চাওক এতিয়া এইবিলাকো অলপমান পহাই বাঢ়ি আহি আছে আৰু এইফালে আছে এইখন আমাৰ ফুলনি আৰু ফুলনিখনত আছে এডাল ৰেড গোলাপ এডাল লোকেল আৰু এইফালে আপোনালোকে দেখিছে এইটো হাইব্ৰিড গোলাপ আৰু সিদিনাখন আনিছিলোঁ এইফালে এটা ইয়লো গোলাপ আৰু এইফালে তাত আছে ৰেড গোলাপ আৰু আপোনালোকক এই ৰেড গোলাপটোৰ ফটো মই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছোঁ আৰু ডিছক্ৰিপশ্যন বক্সত ইনষ্টাগ্ৰাম আইডি দিয়া থাকিব আপোনালোকে চাব পাৰে আৰু ইয়াতে মানে অকল গোলাপৰ প্লেন ভাই কেনেকুৱা লাগিছে প্লেনটো বঢ়িয়া নে ঠিক আছে এইটো কিবা ফুল এটাই আৰু সৰু সুৰা ফুল এটা হয় আৰু এইফালে এনেকুৱা টাবত ধুনীয়াকৈ ফুলবিলাক আমি লগাই থৈ দিছোঁ ভাই ক'বলৈ গ'লে এনেকৈ ফুল চুল ৰুই থাকিলে মানে মনটো কিবা এটা ভাল লাগে নে কি আৰু সেইকাৰণে আমি কিবা এটা কামত ব্যস্ত থাকিব লাগে মানুহৰ মন প্ৰাণ ধুনীয়া হৈ থাকে হয় নহয় ভাই আৰু এইফালে আছে এডিনিয়াম এই এডিনিয়াম ফুলটো মই বহুতবাৰ আপোনালোকক ভিডিঅ'ত দেখাইছোঁ বৰ্তমান আৰু নেদেখালেও চলি বৰষুণটো অলপমান কমিছে কিন্তু কিনকিনীয়া অলপমান বৰষুণটো পৰি আছে মানে কিনকিনীয়া বৰষুণটোতে অলপমান জ্বালা হৈ যায় মানে এই বৰষুণটো দিলে পটককৈ নকমে মানে চাৰিওফালে ফেনফেনীয়া পেনপেনীয়া হৈ গৈছে কি কৰিব আৰু এনেকৈ আছোঁ অলপমান বাহিৰত আপোনালোকক দেখাবলৈ আহিছোঁ আৰু এইফালে চাওক মোৰ ডগী দুটা এফালে চুকু আৰু এইফালে এলেক্সা মানে ঠাণ্ডা বতৰৰ মজা লৈ সিহঁতেও খোৱাত ব্যস্ত চাগে ভাই গুড মৰ্ণিং ৰাতিপুৱা মানে অলপমান মই যদি নাহোঁ ওচৰত ডগীকেইটা মানে অলপমান বেছি ভুকি থাকে আৰু সেয়ে মই আহিলে ভাল পাই এনিমেলছ লাভাৰ মানুহ কি ক'ব আৰু গাইছ আৰু ভাই অ' ভাই গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং চলো 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 Come here, no, relax. মানে গাইছ এলেক্সাক অলপমান ট্ৰেইনিং দি ৰাখিছোঁ দুই এটা ধুনীয়া শিকাইছোঁ আৰু ইও ধুনীয়াকৈ শিকিছে অলপমান আপোনালোকক দেখাই আছোঁ ৰ'ব এলেক্স come here, sit down, sit, shabash, check baby check, shabash, check, shabash, alright, रुको, no, come here, sit down, check, दो check, इधर एक नमस्ते करो नो रिलैक्स सिट डाउन नमस्ते करो यस बेबी शाबाश এনেকুৱাই অলপমান গাইজ শিকাই থাকোঁ আৰু ইও ধুনীয়াকৈ ট্ৰেইনিংখিনি লৈছে আৰু এনিমেলছ লাভাৰ মানুহ যিহেতু এনেকৈ ব্যস্ত থাকোঁ আৰু গাইছ এনেকৈয়ে ফূৰ্তি ধেমালি কৰি থাকি মানে টাইমটো হৈ গ'ল এতিয়া 9:30 যাব লাগিব ফাৰ্ম হাউচত মানে এতিয়া যিহেতু অলপমান বৰষুণটো কমিছে পিছলৈকে বান্দৰ ভিজা দিয়াতকৈ মানে সময়ৰ কাম সময়ত কৰাটো ভাল আৰু সেয়ে
কৰ্মই ধৰ্ম গাইছ কি কৰিব আৰু গাইছ এই জীৱন আৰু এইফালে কেমেৰাটো মানে মৃগাংক ভায়ে লৈ আছে আৰু মৃগাংক ভায়ে মানে কুকুৰলে বহুত ভয় কৰে সেয়া একবাৰ দৌৰাই দিব আৰু গাইছ ফাইনেলি মানে পাই গ'লো এই ফাৰ্ম হাউচ আৰু এতিয়া গাহৰিক অলপমান খাদ্য খুৱাই লওঁ ফাৰ্মৰ কামখিনি ক্লিয়াৰ কৰি আপোনালোকক লগ পাম মানে অলপ কিনকিনীয়া বৰষুণ দিয়ে আছে সেয়ে মোবাইলটো মানে এই চালিৰ তলত আছে দেখিছেনে মানে মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় পিছলৈকে আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদ যদি পাই থাকোঁ পিছলৈকে GoPro বা আইফোন ল'লে আমি বৰষুণত ধামাচান ভিডিঅ' বনোৱাৰ চেষ্টা কৰিম কিন্তু এতিয়া আৰু ভিডিঅ' নহ'ব অলপ সময় আপোনালোক ৰখক MJvlogpigbondhu A few moments later. আৰু বৰ্তমান টাইম হৈছে গাইছ আমাৰ 12টা আৰু 12টা বজাত আমাৰ চলি আছে মাছ ভাজা কাৰ্য আছে আমাৰ গোৱায়ে ৰখি লৈ চাই আছে আৰু মইনাই ভাজি আছে মাছ মইনা কি মাছ ভাজিছা কিমান দেৰি হ'ব ভাই ভোক লাগছে মই জলপান নাখালোৱে গাইছ একেবাৰে ভাতকে খাম বুলি ভাবছো আৰু কি কৰিব আৰু উপায় নাই আৰু মইনাই এইফালে নেহুৰ চলাই আছে মইনা নেহুৰ চলাইছে নেকি মাছ বেপাৰীৰ নে পুখুৰীৰ আচ্ছা পুখুৰীৰ লোকেল মাছ আৰু এইফালে চাব পাৰে ৱেডাৰ অলপমান ৰ'দটো ওলাই গৈছে গাছ মানে কুমলীয়াকৈ আৰু চবফালে থেনথেনীয়া পেনপেনীয়া হৈয়ে আছে আৰু ছাগলীবিলাকো অলপমান এতিয়া ওলাই আহিছে মানে বৰষুণটো কমাত আৰু এনেকৈ মানে চলি আছে আমাৰ কাম আৰু বৰ্তমান গাইছ খাব লাগিব খানা আৰু ফাৰ্মৰ কাম চামবিলাক ক্লিয়াৰ কৰি দিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰি দিম বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে এটা লাইক কৰি দিয়ক আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব বটনটো দবাই দিব পাৰে টিল দেন টাটা বাই বাই জয় আই অসম